নমস্কাৰ, মই সুচেন্দ্ৰ শইকীয়া। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি টিকোনোমেট্ৰি টিপছৰ সপ্তমটো ভিডিঅ' তোমালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ। তোমালোকক মই আগতে অনুশীলনী 8.1ৰ অংক কৰি দেখাই আছিলোঁ। তাৰ যিকেইটা অংক কৰি দিলোঁ সেইকেইটা নিশ্চয় তোমালোকে বুজি পাইছা। যদি বাকীখিনি কৰি দিব লাগে তোমালোকে মোক কমেণ্ট বক্সত জনাবা, মই তেতিয়া বাকীখিনি অংক কৰি দিম। আজি অনুশীলনী মই 8.2ৰ কেইটামান অংক তোমালোকক কৰি দেখাম। ইয়াৰে প্ৰথম প্ৰশ্নটো ইয়াত লিখা আছে, তলত দিয়া বিলাকৰ মান উলিওৱা। তাৰে মই 1 নম্বৰৰ 1টো কৰিছোঁ, চাবা। লিখা আছে কি, sin 60 cos 30 plus sin 30 cos 60 ডিগ্ৰী। ইয়াত আমি ডাইৰেক্ট মানবিলাক বহুৱাই গ'লে হ'ল। sin 60 বুলি ক'লে আমি কি জানো? আগত মই ইয়াৰ টিক্সবিলাক কৈছিলোঁ যে কেনেদৰে মনত ৰাখিব লাগে। যদি তোমালোকে আগৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ইয়াৰে পাছত গৈ পেলাই তোমালোকে মোৰ চেনেলত গৈ তাত তোমালোকে প্ৰথম ভিডিঅ'টো চাই ল'বা। প্ৰথমতেই মই টিকোনোমেট্ৰি টিপছৰ প্ৰথম ভিডিঅ'টো তোমালোকক মই এই তালিকাখনৰ ওপৰত কৈছিলোঁ, তালিকাখন কেনেদৰে মনত ৰাখিবা। গতিকে sin 60 বুলি ক'লে আমি কি বুজিম? sin 60 √3/2, এইটো ইনটু হ'ব। cos 30 কি হ'ব? cos 30 মানে আকৌ sin 60 একেটাই হয়, sin 60টোৱে বহি যায়, মানে √3/2। sin 30 হাফ ইনটু cos 60ও হাফ। এতিয়া আমি √3 যদি পূৰণ কৰি দিয়া কিমান হ'ব? √3 3 হ'ব, আৰু 2 দুগুণ 4 প্লাছ তেনেকৈ 1 গুণে 2 দুগুণ 4। আৰু এইটো যদি লসাগু আমি লওঁ 4, তেতিয়া লসাগু সৈতে এই দুটা একেই হ'লে ওপৰ দুটা একেটাই হ'ব। বুজিছা নিশ্চয় এইখন? মই এইটো ভবা নাই তোমালোকক ভগ্নাংশ যুগটো শিকাব লাগিব বুলি, গতিকে ইয়াৰ 1 আহিব। এতিয়া মই তোমালোকৰ 3 নম্বৰ অংকটো কৰিবলৈ লৈছোঁ, 1ৰ 3টো। ইয়াত লিখা আছে কি প্ৰশ্নটোত, cos 45 ডিভাইডেড বাই sec 30 প্লাছ cosec 30। cos 45 বুলি ক'লে এতিয়া আমি কি ভাবিম? cos 45 আমি মুখস্থ কৰা নাই। cos 45 মানে sin 45 একেটাই হয়, 1 কি হয়? √2। sec 30 বুলি ক'লে আমি কি জানো? secটো ওলোটা আছিলে cosৰ, গতিকে cos 30 কি আছিলে? √3/2, গতিকে ইয়াত 2 কি আহিব? √3 প্লাছ cosec 30 মানে sin 30 ওলোটা হৈছে cosec 30, গতিকে sin 30 হাফ আছিলে, হাফৰ ওলোটা কি আহিব? 2। গতিকে ওপৰটো একেটাই থাকিব, 1/√2। তলত এতিয়া তুমি লসাগু লোৱা, ইয়াৰ 2টোৰ তলত আমি 1 এটা আছে বুলি মনতে লৈ পেলাই √3 আৰু 1ৰ লসাগু কি হ'ব? √3। গতিকে ইয়াত √3 এবাৰ যায়, ইয়াত 2 থাকিব, আৰু ইয়াত প্লাছ হ'ব। এইটো 1 √3 বাৰ যাব, √3ৰ লগত 2 পূৰণ হ'লে 2√3 আহিব। এতিয়া আমি 1/√2টো এনেদৰে ৰাখি এই মেইন ডিভাইডেড বাই যিডাল আছিলে এইডালক আমি ইনটু কৰি দিব পাৰোঁ। ইনটু কৰি দিলে কি হ'ব? √3টো ওপৰত গুচি যাব, আৰু তললৈ কি গুচি আহিব? 2 প্লাছ 2√3। এতিয়া √3ৰ লগত 1 পূৰণ হ'লে কি আহিব? √3, আৰু এই 2টো ইহঁতৰ দুইটাৰ √2টো মানে দুইটাৰ লগত পূৰণ হ'ব। ইয়াত আহিব কি? 2√2, আৰু প্লাছ √2টো ইয়াৰ লগত ইনটু হ'লে কি হ'ব? 2√6। ৰুটৰ ভিতৰৰ পূৰণ হ'ব, সেইটো মনত ৰাখিবা। এতিয়া √3, ইয়াত দুইটাতে 2 আছে, মই কমন ল'ব পাৰোঁ। 2টো যদি কমন লওঁ, মই এই ডাঙৰ √6টো আগত লিখিছোঁ, ডাঙৰটো, আৰু প্লাছ √2। এইটো হৰৰ পৰিমেয়কৰণত আমাৰ সুবিধা হ'ব, সেইটো কাৰণে আমি সেই কামটো কৰি দিব লাগে, √6টো আগলৈ লৈ আহিব লাগে। তেতিয়া চোৱা হৰৰ পৰিমেয়কৰণ কেনেকৈ কৰিম। মই √3 আছে, আৰু এইটো 2 হোল ইনটু কি আহিব? √6 প্লাছ √2, ইয়াৰ লগত আমি এটা ইনটু কৰিম কি? √6 মাইনাছ
ৰুট 2 গতিকে এইটো মই বেছিকৈ পূৰণ কৰিছোঁ ৰুট 6 মাইনাছ ৰুট 2টো গতিকে ওপৰতো মই ৰুট 6 মাইনাছ ৰুট 2 এটা পূৰণ কৰিব লাগিব এতিয়া ওপৰতো পূৰণ হৈ যাব 6 × 18 ৰুট 18 আহিব মাইনাছ ৰুট 6 আৰু এইটো আহিব কি 2টো থাকি যাব আৰু ইয়াত এই দুটা a প্লাছ বি এ মাইনাছ বিৰ সূত্ৰত আহিব a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ a স্কোৱাৰ মানে আহিব তোমাৰ ৰুট 6 স্কোৱাৰ a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ মানে ৰুট 2 স্কোৱাৰ তেতিয়া কিমান আহিব এইটো তুমি 18টো 18টো ভাঙিব পাৰিবা এইটো 9 × 2 কৰিব পাৰিবা 2 কৰিব পাৰিবা ৰুট 6ক ভাঙিবলৈ লাভ নহ'ব সেইবাবে আমি নাভাঙো এনেকৈ ৰাখিব 2 এইটো আহিব 6 মাইনাছ ৰুট 6ক স্কোৱাৰ কৰিলে মানে 6 আহিব আৰু ৰুট 2ক স্কোৱাৰ কৰিলে 2 আহিব ৰুট 9 × 2 আছিলে 9ৰ বৰ্গমূল ওলাই আহিব 3 2 আৰু ইয়াত ৰুট 6 হৈ থাকিব এইটো 2 × কি আহি যাব 6 মাইনাছ 2 হ'লে 4 তেতিয়া 3 ৰুট 2 মাইনাছ ৰুট 6 ডিভাইডেড বাই 8